মোৰ পাছফালে থকা এই কেৰাহীবিলাকত দেখিছে প্ৰত্যেকতে বেলেগ বেলেগ আইটেম আছে। এইটো গাহৰি ড্ৰাই। ওৱাও, গাহৰি ড্ৰাই। বাঁহগাজ দি বনোৱা মানে চব লোকেল মানে এভৰিথিং মাছ হ'ব। এইটো বেলেগ চাইজ, এইটো নিমাতী ঘাটৰ পৰা আহে মাছ। এইটো মাছৰ পেটু আৰু বেঙেনা। নমস্কাৰ গাইজ, আহিছোঁ আজি যোৰহাটৰ এখন হোটেললৈ। নামটো হৈছে বৰা ভাতৰ হোটেল। বহু দিনৰ পৰা শুনি আছিলোঁ ইয়াতে বহুত বেলেগ ধৰণৰ আইটেম পায়, বিশেষকৈ মাছ আৰু মাংসৰ। গতিকে আজি আহিছোঁ তাতে খাই চাওঁ বুলি, আৰু কেনেকুৱা লাগে আপোনালোকক কৈ আছোঁ। দুপৰীয়া ভাতটো আজি খাম ইয়াতে। লগত আছে প্ৰাঞ্জল, আৰু আপোনালোকক জনাই আছোঁ লগতে ভিডিঅ'ত হোটেলখনৰ লোকেশ্যন আৰু খাই কেনেকুৱা লাগে সেইখিনি ভিডিঅ'টো চাই থাকিলে শেষত গম পাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। এইটো গাহৰি ড্ৰাই। ওৱাও, গাহৰি ড্ৰাই, একদম টোটেল ড্ৰাই দেই। এইটো টোটেল মজা লাগিব, মজা বনাব লাগিব। তাৰপিছত এইটো আপোনাৰ গাহৰি মানে এইটো আপোনাৰ বম্বু টেঙা দি কিনি অলপ চুপ বনাই থোৱা আছে, বাঁহগাজ দি বনোৱা। তাৰপিছত এইটো আপোনাৰ চিকেন আছিলে, অলৰেডি খতম হৈ গৈছে, কম আছে হা। তাৰপিছত আপোনাৰ এইটো গাহৰি পেট নাৰি হা। তাৰপিছত এইটো আপোনাৰ হ'ব, এইটো গাহৰি অকল লিভাৰ হ'ব, লিভাৰ আৰু তেল, পৰ্ক লিভাৰ তেল হ'ব। তাৰপৰা এইটো আপোনাৰ মাছি কাৰী হ'ব। তাৰপিছত এইটো আপোনাৰ মাছ মানে চব লোকেল মানে এভৰিথিং মাছ হ'ব। এইটো বেলেগ চাইজ, এইটো নিমাতী ঘাটৰ পৰা আহে মাছ দেই। তাৰপিছত আপোনাৰ এইটো ছাগলী পেটু হ'ব, এইটো মানে ছাগলী পেট নাৰি হ'ব। আৰু এতিয়া এইটো মই আপোনাৰ হেৰি মাছ বনাইছোঁ, এইটো কি বুলি কয় মাছটোৰ নামে পাহৰি গৈছিলোঁ। এইটো দেখিবলৈ পাইছে সৰু ভাঙোন মাছ ফ্ৰাই কৰি আছে। এতিয়া মই আৰু অলৰেডি অকণমান পিছতে মোৰ হাঁহ মাংস ৰিলিজ হ'ব আৰু লোকেল মুৰ্গী ৰিলিজ হ'ব। অকণমান দেৰি লাগিব, খালি মই অকলে কৰা যে কাৰণে অকণ দিগদাৰ। তো গাইজ দেখিবলৈ পাইছে আমাৰ গোটেই থালিটো ৰেডি হৈ গ'ল, আৰু এই থালিটো এতিয়া আমি খাম। মই কি আছে ইয়াত আপোনালোকক প্ৰথমে কৈ লৈছোঁ। মই লৈছোঁ মাছৰ জোল লৈছোঁ। এইটো লোকেল মাছ হয়, আমাৰ যোৰহাটৰ নিমাতী ঘাটৰ। লগত আছে সৰু মাছ, এয়াও হৈছে লোকেল নিমাতী ঘাটৰ সৰু মাছ। তাৰপিছত লগত আছে পৰ্ক, এইটো হৈছে বাঁহগাজ দি বনোৱা পৰ্ক উইথ বেম্বু চুট। আৰু আছে পৰ্ক ড্ৰাই, চিকেন ড্ৰাই আছে লগত। মাছৰ পেটু ভজা দিছে, বি জলকীয়া এটুকা মই দেখিছোঁ। এয়া দিছে আপোনাৰ আলু পিটিকা, বি জলকীয়া দিয়া। লগত আছে চব্জি, লাবৰা চব্জি আছে। লগত এইফালে আছে চালাড, চাটনি আছে কেইবাটাও প্ৰকাৰ। এইটো আপোনাৰ বুট দাইলৰ চাটনি চাগে, নহয় এইটো সৰিয়হৰ চাটনি হ'ব। সেইটো কিবা এটা আচাৰ আছে। লগত এইফালে আছে খৰিচা আৰু এপিচ নেমু দিছে। লগত আছে দাইল। এতিয়া আমি গোটেই থালিটো খাম। প্ৰথমতে আৰম্ভ কৰিবলৈ লৈছোঁ দাইলেৰে, মানে ভেজ থালিটো প্ৰথমতে ট্ৰাই কৰি লওঁ, তাৰপিছত নন ভেজত যাম। আৰু ভাতকেইটা একদম ঘৰুৱা যেন লাগিছে, খাই চাওঁ। খুৱাই বৰ ধুনীয়া দাইল বনাইছে। প্ৰথম গৰাহে খুব ধুনীয়া লাগিছে। এই পিটিকাটো চাগে বৈদ্য জ্বলা হ'ব, কাৰণ ইয়াতে এটুকুৰা বি জলকীয়া দেখিছোঁ। মই একদম জ্বলা খাব নোৱাৰোঁ, তথাপিও ট্ৰাই কৰোঁ। যথেষ্ট জ্বলা, যিসকলে জ্বলা খাই ভাল পায় মজা পাব। আৰু বি জলকীয়াৰ সোৱাদটো এনেও ভাল, মই সোৱাদটো ভাল পাওঁ, কিন্তু জ্বলা খাব নোৱাৰোঁ। মাছৰ পিটিকা আছে, মাছৰ পেটু আছে। আল্টিমেট টেষ্ট বনাইছে মাছৰ পেটু। নেক্সট কি ট্ৰাই কৰোঁ? নেক্সট ট্ৰাই কৰোঁ গাহৰি বেম্বু চুটৰ লগত। গাহৰি ট্ৰাই কৰোঁ। বঢ়িয়া বনাইছে। লোকেল মাছ বিলাহী দিয়া। পুৰা ৰিকমেণ্ড কৰিম আপোনালোকে মাছটো এবাৰ ট্ৰাই কৰক, খুব ধুনীয়া হৈছে। তো গাইজ খাই আহিলোঁ বৰা হোটেলত। অনেষ্টলি কোৱাচোন কেনেকুৱা পালা? অনেষ্টলি ক'বলৈ গ'লে মাছটো ভাল লাগিল খাই। সৰু মাছ আছিলে, লোকেল মাছ আছিলে নিমাতী ঘাটৰ, আৰু ডাঙৰ মাছৰ জোলো আছিলে। বাকী আপোনালোকে চাই ল'ব বাকীবোৰ কেনেকুৱা আহি পেলাই, কিন্তু মাছটো বঢ়িয়া, মাছটো খাব পাৰিব। মাছটো মানে ফুল ৰিকমেণ্ডেড। যদিহে ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব, আৰু লগতে এই টিলিঙাটো যে টেংকৈ বজাই দিব পাৰিব।